ফ্ৰেণ্ডছ, মই গণেশ দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল GD এছামিজ ব্লগলৈ। আজি আমি আহিছোঁ বৰঝৰাত। বঙাইগাঁও জিলাৰ পঞ্চপুৰ আৰু কাছগাঁৱৰ মাজত উমেশ্বৰ পাহাৰত এটা ডাঙৰ ঝৰা আছে আৰু এই ঝৰাটোকে মানুহে বৰঝৰা বুলি কয়। বৰঝৰাৰ গাতে লাগি আছে এটি সৰু ঝৰা আৰু এই ঝৰাটিৰ পানীখিনি ফটফটীয়া বগা হয়। আপোনালোকে চাওক পানীখিনি কিমান ধুনীয়া ইয়াৰ, আৰু এয়াই হ'ল বৰঝৰা। সেইফালে কিন্তু এটা শিৱ মন্দিৰ আছে আৰু আপোনালোকে দেখিবলৈ পাইছে ভক্তবিলাকে সেই শিৱ মন্দিৰটোত গৈ আছে। এই মন্দিৰটোত বহু দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু পূজা এভাগ আগবঢ়াই অথবা সেৱা জনাই ভগৱান শিৱৰ পৰা আশীৰ্বাদ লয়। আপোনালোকেও বৰঝৰাত আহিলে এই শিৱ মন্দিৰটোত এবাৰ আহিব। এতিয়া আমিও এই শিৱ মন্দিৰটোৰ ভিতৰ ভাগত যাম। এতিয়া সোমালোঁ মই শিৱ মন্দিৰত, আৰু শিৱ মন্দিৰত অলপ প্ৰণাম জনাম ভগৱান শিৱক। অলপ প্ৰণাম জনাইছোঁ। নমস্কাৰ। তো আপুনি কেতিয়াৰ পৰা ইয়াতে আছে? আমি প্ৰথমৰ পৰাই আমি ইয়াত এই মন্দিৰ পাতিৰ পৰাই আমি আছোঁ। ইয়াতে বৰ্তমান মানুহৰ সমাগম কেনেকুৱা হয়? মানুহটো বিৰাট হয়। ওচৰৰ পাজৰৰ মানুহখিনি আহেনে বেলেগ বেলেগ ঠাইৰ মানুহ? বেলেগ বেলেগ মানুহ আহে। কলকাতা, চেন্নাই তেনেকুৱা আহে, দূৰৰ পৰা আহে। তো ইয়াতে থাকি আপোনাক কেনেকুৱা লাগে? ভাল লাগেনে? ভাল লাগে আৰু ভালেই আছোঁ। ভগৱানৰ কৃপাত আজি 17 বছৰ চলি আছে। হয় হয়। তো ইয়াতে আপুনি ৰাতিও থাকে নেকি? ৰাতি আগতে আছিলোঁ, তাৰপাছত যেতিয়া মঠৰ উপদ্ৰৱ হ'ল, হয় হয়, মঠৰ উপদ্ৰৱৰ কাৰণে আমি এলা ৰাতি নৰওঁ। আমাৰ ওচৰতে ঘৰতো। ইয়াৰ কাষতে ঘৰ না? ঘৰত যাম, 8টা মানত আহোঁ। সেইখিনি কৰি চিন্তা 4-5টাত যাম। হয়। মই আগত আছিলোঁ এই ডাউলিত, এৰ ওপৰত আছিলোঁ 5 মাহ। আগতে আছিল ডাবলি? ডাউলিত এৰ ওপৰত। হয় হয়। তো আপোনাৰ নামটো দৰ্শকসকলক জনাই দিলে ভাল হ'ব। মংগল সিং সূত্ৰধৰ। মংগল সিং সূত্ৰধৰ। আপোনাৰ অৰিজিনেল ঘৰ ক'ত? আচল ঘৰ কাছগাঁৱতে হয়। কাছগাঁৱত ইয়াতেতো জন্মলগ্নৰে পৰা, এই শিৱ মন্দিৰটো জন্মলগ্নৰে পৰা আপুনি ইয়াতে আছে, সেৱা আগবঢ়াই আছে। হয়। তেতিয়া আগতে কিমান মানুহৰ সংখ্যা কম আহিছিল নেকি ইয়াতে? আগতো নতুন পাতাত আজি 2জন আহে, কালি কি ক'লো কি নক'লে চাই আজি 4জন আহে। এই কৰি কৰি আজি এইরকম মানুহ প্ৰচাৰ হ'লতো। হয় হয়, প্ৰচাৰ হোৱাতে এই মানুহবিলাক আহে। এতিয়া এইটো শিৱ মন্দিৰত বহুতো ভক্তৰ সমাগম হয়। তো বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহে। বিভিন্ন গাঁৱৰ পৰা মানুহ আহে। তাৰপাছত আমাৰ এই পূজাখিনি হয়, আমাৰ এই ফাগুন মাছৰ লগালে যেতিয়া শিৱ পূজাখিনি আহে তেতিয়া হয়। শিৱ পূজাৰ সময়তো শিৱ পূজা হয়, কিন্তু যেতিয়া আমি শাওণ মাহত দেখিবলৈ পাওঁ বলবম যিটো আছে আমাৰ, এতিয়া মানুহ বলবমতো ইয়াত মানুহ আহে না? বহুত আহিব, বহুত সহায় কৰা মানুহ আছে। এই আহিল নহয়, চাউল এই বস্তা আহিল। এই শাওণ মাহৰ সময়ত, বলবমৰ সময়ত কিবা অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে হয় নেকি? অনুষ্ঠানটো নহয় নহয় নহয়, মানে মানুহ আহে, আহি পূজা পাৰ্বণ কৰে, সেৱা জনায়। খিচিৰি দিছে খাই, খিচিৰি বনায়। হয়। খিচিৰি দিছে খাই তো ভক্তবিলাকৰ উদ্দেশ্যে আপুনি কি ক'ব? ভক্তবিলাকৰ উদ্দেশ্য মানে ভক্তবিলাকতো আমি ভালে পাওঁ, আহে যায় আৰু পৰা তেওঁলোকে আনে, তেওঁলোকে ৰান্ধে বাঢ়ে খায়। এইখিনি আৰু
থাকিব লগা হ'লে যিজন থাকিল তোমাৰ লগত আমি থাকিব লাগে হয় সেইটো অকলকে থাকিব নিদিওঁ হয় হয় কীৰ্তন কৰিব আহিলে তেওঁলোকৰ লগতো আমিও থাকোঁ হয় এয়া বৰঝাৰৰ যিটো শিৱ মন্দিৰ আছে এই শিৱ মন্দিৰৰ পূজাৰীজনৰ লগত আমি কথা পাতিলোঁ তেখেতৰ লগত কথা পাতি বহুত ভাল লাগিল তো আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ মই শিৱ মন্দিৰৰ পৰা ওলালোঁ আৰু শিৱ মন্দিৰৰ পৰা ওলাই ইয়াৰ স্থানীয় কেইজনমান মানুহ আছে সিহঁতৰ পৰা মই এই শিৱ মন্দিৰটোৰ ইতিহাস জানিবলৈ চেষ্টা কৰিম আৰু বলক এতিয়া সিহঁতৰ ওচৰলৈ যাওঁ নমস্কাৰ খুৰা 2007 চনত আমি এই পুতনি ঝৰা বুলি কৈছিল মানে একটা শিৱ মন্দিৰ পাতাৰ কাৰণে জাগা বিচাৰি পাছত তাত ঠিক নাপালোঁ আহাৰ পাছত এই জাগাখিনি যিখিনি আমাৰ লাগান বৰঝৰা বুলি কয় এইখিনি চাওঁ বুলি আমি আগৰ পৰাই আমাৰ নাম কৰা আৰু কি মানে মানুহ নাছিল নাই আহিছিল তেতিয়া জংঘল আছিল গতিকে দুইজনে আমি এই বৃন্দাবন আৰু মই দুইজনে জাগা চাই এই জাগাখিনি আমি চাই মানে পচন্দ লাগি গ'ল আপুনি ইয়াৰ স্থানীয় হয় কিন্তু এই বৃন্দাবন ইয়াৰ ওচৰতে ঘৰ নে ওচৰতে ঘৰ হয় গতিকে আমি দুটাই মানে আহি এনেকৈ চাই চিতি জংঘল টঙল কাটি এইখিনি অলপ থৈ ধূপকাঠি অলপ গাড়ী দি মানে সেইদিনা যোৱাৰ পিছতে আমি 10জনমান মানুহ 10-12জনমান মানুহ আহি এইখিনি চাফা চুফা কৰি ইয়াতে মন্দিৰ গছ পাতেৰে মানে তৈয়াৰী কৰা হৈছে হয় হয় কিন্তু এইটো কিমান চনত আছিল মনত আছে না আপোনাৰ 2007 চনত 2007 চনত হয় এইটোতো যথেষ্টখিনি বছৰ হৈছে পুৰণা হৈছে শিৱ মন্দিৰটো তো আৰু কি জানে কওকচোন আৰু মানে যেতিয়া আমি মন্দিৰটো পাতিলোঁ ওচৰ চুবুৰীয়া যিখিনি মানে ৰাইজৰ লাগান সহায় আহি মানে ধৰা আমাক পূজাত মানে সহায় কৰিলে সহায় কৰাৰ পিছত লাহে লাহে এই জেগাটো বনোৱা হ'ল তেতিয়া মানুহ নাহিছিল ইয়াত বহুত জংঘল আছিল কাটাবাৰী আছিল ধৰক জেগাবিলাক বিৰাট ডেঞ্জাৰ আছিল তাৰপিছত বান্ধাৰ পিছত লাহে লাহে মানুহ আমাৰ ৰাইজৰ জেগাবিলাক ডেঞ্জাৰ আছিল মানে কি ধৰণৰ ডেঞ্জাৰ আছিল ডেঞ্জাৰ আছিল মানে গাদ্ধা আছিল হয় হয় ডাঙৰ গাদ্ধা আছিল এইবিলাক পাথৰ বকাই মানে আমি বহুত সমান কৰিছোঁ হয় তো এতিয়া বাঘ থাকিবা তেনেকুৱা ধৰণৰ ওলাইছিল নেকি বহুত আগতে জংঘল হৈছে যিহেতু বাঘ থাকিব হৰিণ আছে হয় হয় কেটলা বহু আছে জিনাৰ বহু ৰকম জন্তু আছে আৰু ইয়াত তো এতিয়াও আছেনে সেই জন্তুবিলাকতো হৰিণটো এভেইলেবল আছে এতিয়াও আছে কেটলা বহু সোণালী বান্দৰ বগা হৰিণো আছে হয় হয় সেইবিলাক কি আপোনালোকে দেখা পায় নেকি কেতিয়াবা ইয়াতে ইয়াততো মানে বগা হৰিণটো দেখা পোৱা নাই কিন্তু সোণালী বান্দৰ ইয়াত আহে হয় সি মানুহ দেখিলে ছাইডত যায় নাহে কিন্তু লালটো ইয়াত আহে তাতে তো হয় তো জীৱ জন্তুৰ বিষয়ে ইয়াৰ অলপ আভাস পালোঁ আমি জানিলোঁ তো আকৌ শিৱ মন্দিৰটোৰ বিষয়ে অলপ কওকচোন আকৌ শিৱ মন্দিৰটো লাহে লাহে যেতিয়া মানে জানাজাত হ'ল তেতিয়া মানুহৰ আগমন হ'ল আৰু তাৰ পিছতে বাহিৰৰ পৰা যিবিলাক দাতা শিৱ মানুহ গৈছে তাৰ পৰা আমি দান পালোঁ এতিয়া ঘৰ পালোঁ তাৰপাছত দ্বিতীয় নম্বৰ মন্দিৰখন লাহে লাহে আমি অলপ কৰি পাকা কৰি ল'লোঁ এনেকৈ এতিয়া মানে মানুহৰ আগমন বহুত বাহিৰৰ মানুহ জনা হ'ল আমেৰিকাৰ পৰা ছোৱালী এজন আহিছিল ইয়াত চাবলৈ হয় হয় আমেৰিকাৰ পৰাও ইয়াতে আহি মানে ফুৰিবই আহিছিল তো আপোনাৰ সেই নামটো মনত আছে নেকি নামটো মনত নাই তো ইয়াতে চাই গৈছিল ইয়াত মানে গা পা ধুই গৈছে তো তেখেতেতো ইংৰাজীত কথা পাতিছিল আপোনালোকে বুজি পাইছিল নে নাই আমাৰ লগত কথা পতা নাই সিহঁতৰ লগত মানুহ আছিল বঙাইগাঁৱৰে মানুহ আছিল সিহঁতে অসমীয়াত কৈ দিছিল অসমীয়াত কৈ দিছে হয় হয় তো তেখেতে আহি কেনেকুৱা পাইছিল ইয়াতে ভাল পাইছে কৈছে যে খুব ভাল লাগিছিল হয় এনেকুৱা বিদেশৰ পৰা মানুহ আহিলে আমাৰ এই অঞ্চলৰ ভাল লগা বুলি ক'লে কথাটো আমাৰো গৰ্বিত হওঁ আমিও গৰ্বিত হওঁ ভাল লাগে আমাকো তো সেইধৰণে আৰু বহু দূৰণিৰ পৰা আমেৰিকাই হওক ফ্ৰান্সেই হওক ইংলেণ্ডেই হওক এই ঠাইসমূহৰ পৰা ইয়াতে যদি মানুহ পৰ্যটক হিচাপে আহে আমি নথৈ আনন্দিত হ'ম আৰু নিশ্চিতভাৱে আমাক সকলোৰে ভাল লাগিব সেইখিনি আমি কামনা কৰোঁ আৰু সিহঁতক আমি ৱেলকাম জনাওঁ এই বছৰলৈ আহিবৰ কাৰণে তো এতিয়া আকৌ অলপ শিৱ মন্দিৰটোৰ বিষয়ে কওক আপুনি শিৱ মন্দিৰটো এতিয়া মানে আমি শিৱ পূজাটো আৰু মানে ফাগুন মাছত হয়ে আৰু দ্বিতীয় নম্বৰ হৈছে কি আমি শিৱলিংগ স্থাপন কৰিলোঁ এতিয়া বলেবমৰ কাৰণে আজিয়ে বহুত মানুহ আহি থাকিব কালি ৰাতিপুৱাৰ পৰা মানে ভিৰ হ'ব
মানে 12টালৈকে মানে আহি থাকিব। অহাকালি সোমবাৰ আছে যিহেতু শাওণ মাহৰ সোমবাৰ, এইটো কি প্ৰথম সোমবাৰ নেকি? প্ৰথম সোমবাৰ। প্ৰথম সোমবাৰত মানুহৰ সমাগমটো বেছি হয় নেকি? বেছি হয়, বহুত হ'ব। ৰাতি 12টালৈকে থাকিব? ৰাতি মানে আজি আমি ৰাতি থাকিম ইয়াত। হয় হয়। কালি ৰাতি পুৱা 5টালৈকে, তাৰপাছত শেষ পাব, আমি নামি যাম। হয় হয়। পূজা শেষ পাব। তো সেইখিনি জানি আপোনাৰ পৰা অলপ হ'লেও আভাস পালোঁ এই শিৱ মন্দিৰটোৰ বিষয়ে, তো ভাল লাগিল। কিন্তু দৰ্শনাৰ্থী বা যিবিলাক ভক্ত আছে, ওচৰ পাজৰে হওক বা বাহিৰৰ ভক্ত আছে, সেইবিলাকক আপুনি কি ক'ব? এই শিৱ মন্দিৰটোত আহিবৰ কাৰণে সিহঁতক কি ক'ব? সিহঁতক কওঁ যে বাবাৰ পানী ঢালিবৰ কাৰণে যদি আপুনি ভক্ত হয়, সিহঁতেতো আহিবই, আৰু আহিম বুলি বহুত মানুহ, দূৰৰ মানুহো আহিব বুলি কয়, আৰু দূৰৰ পৰাও আহে। হয় হয়। তো শিৱ মন্দিৰটো ইয়াৰ স্থানীয় মানুহখিনিয়ে বনাইছে নেকি? অঁ, স্থানীয় আমি গোটেইখিনি। আগত প্ৰথমতে আমিতো সেই 10-12জনে বনোৱা হৈছে। হয় হয়। তাৰপাছত আমাৰ ৰাইজে গোটাখানে আহি, তেতিয়া আমি গোটাই ৰাইজে আমি মন্দিৰ, যিটো মন্দিৰ আছে আমি দেখুৱাইছোঁ, এই মন্দিৰ বৰ্তমান সিমান ডাঙৰ ৰূপত নাই, তথাপিও ইয়াৰ স্থানীয় লোকসকলে যিখিনি পাৰে সিহঁতৰ সামৰ্থ্য অনুসৰি এই মন্দিৰটো সজাইছে। কিন্তু এই মন্দিৰটো আমি বহুত ডাঙৰ ৰূপত দেখিবলৈ আশা কৰোঁ, আৰু যাতে ইয়াতে বহুত পৰ্যটক আহে, তাৰ কাৰণে সেইখিনি চৰকাৰে যদি ব্যৱস্থা কৰে, চৰকাৰে যদি এইখিনি কিবা অনুদান দি এই মন্দিৰটো অলপ ডাঙৰ কৰাত সহায় কৰে, তেতিয়া আমি আনন্দিত হ'ম। আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে অসম চৰকাৰখনে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে যদি অলপ কৃপা দৃষ্টি দিয়ে বা এই মন্দিৰটোলৈ যদি কিবা আগবঢ়ায়, বৰঙণি আগবঢ়াই এই মন্দিৰটো অলপ ডাঙৰ হোৱাত সহায় কৰি দিয়ে, তেতিয়া আমি আনন্দিত হ'ম। আৰু এইখিনি কথা ইয়াৰ স্থানীয় ৰাইজেও বিচাৰিছে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ।